আজি আমাৰ ঘৰত খুব ভাল দিন। আজি 15 ভাদ। আজি বিশেষ দিন আমাৰ ভাদ মাহৰ দুটা দিনত আমাৰ খুব বিশেষ দিন হয়। আজি খুব ভাল দিন। আজি 15 ভাদ আৰু 2 ছেপ্টেম্বৰ। তেওঁলোকৰ ভাল দিনটো গৈ আছোঁ। সকলোলৈকে নমস্কাৰ জনাই মই জোনমণি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে চাগে আৰু মোৰো ভাল। আজি 15 ভাদ আৰু 2 ছেপ্টেম্বৰ। আজিৰ দিনটো আমাৰ কাৰণে খুবেই ভাল দিন। আমাৰ ঘৰ ভাদ মাহৰ দুটা দিন ভাল থাকে আৰু আজিৰ দিনটো এটা হৈ পৰিছে। এই দিনটো কম বাৰু আপোনালোকক। আৰু পুৱাই ল'ৰা স্কুল পঠালোঁ। এতিয়া স্কুল পঠাই মেলি চাহকাপ খাই লওঁ আৰু ভাতত লগাবগৈ। আজি বহুত ব্যস্ত হ'ম আৰু কাম বহুত আছে আজি। আৰু কিনো ভাল দিন সেইটোও ক'ম আপোনালোকক। তেন্তে বলক ভিডিঅ' দিলে আগবাঢ়োঁ আৰু অকণো স্কিপ নকৰে শেষলৈকে ভিডিঅ'টি চাই যাব বুলি আশা ৰাখিলোঁ। তেন্তে বলক ভিডিঅ' দিলে আগবাঢ়োঁ। এয়া চাহকাপ লৈ লৈছোঁ আৰু দুটা ডাঙৰ কল লৈ লৈছোঁ। দুইজনে খাম এতিয়া। ভাতটো অকণমান মালিকে দেৰিকৈ খাম বুলি কৈছে। দেখিলেনে? এয়া কল একদম ঘৰৰ কল হয়, আমাৰ ঘৰৰ নহয় আৰু দিয়াকৰ পৰা আনিছিলোঁ। প্ৰতিটো বস্তু অৱশ্যে মই দিয়াকৰ বুলি কওঁ। দিয়াকৰ পৰাই বেছিকৈ আনো, সেইটো কাৰণে। এয়া খাই লওঁ এতিয়া পানী গৰম কৰি লৈছোঁ কেৰাহী এখনত। আৰু এতিয়া বনাম মই ভেন্দি বইল। আজি আচলতে বহুত কাম আছে, একদম এফালৰ পৰা কৰি যাওঁ আৰু এইফালে লৈ লৈছোঁ এয়া কচু আলু আৰু ভেন্দি আৰু আলু। এই তিনিটা এতিয়া মই একেলগতে কেৰাহীত দি দিম। একেলগত নিদিওঁ, আজি অকণমান পদ্ধতিটো বেলেগ কৰি দিওঁ। আজি কচু আলুকেইটাই আৰু আলুকেইটা অকণমান আগত দি লওঁ, তাৰপৰাহে ভেন্দিখিনি দিওঁ। কেলৈ কি কচু আলুকেইটা অকণমান ডাঙৰ কাটিলোঁ, সিজোতে ভেন্দিখিনি বেছি সিজি যাব, সেইটো কাৰণে। নহ'লে আনকালে মই আলু আৰু ভেন্দি একেলগতে দি দিওঁ। আজিহে এইকেইটা অকণমান আগত দি নিমখ দি অকণমান উতলাই ল'ম, তাৰপৰা ভেন্দিখিনি দিম। পুৱাৰ ভাগত আজি বইলে খাম। এয়া এইফালে আলু আৰু কচু উতল আহি আছে আৰু ইয়াতে এতিয়া মই দি দিম ভেন্দিখিনি। ভেন্দি দি দিলোঁ আৰু এতিয়া ভেন্দি দি ঢাকন দি দিম। মই ৰচুন আদা ৰেডি কৰি লওঁ। এইখিনি অকণমান উতল আহিবলৈ দিম। ভেন্দিটো বেছি দেৰি নালাগে সিজিবৰ কাৰণে। দেখিলেনে? ভেন্দি আৰু আলু আৰু কচু আলু এয়া উতল আহি আছে, সিজি গ'ল। আৰু ইয়াতে মই এতিয়া দি দিম আদা নহৰু থেতেলিয়াই লৈছিলোঁ, এইখিনি দি দিছোঁ। আৰু এনেকুৱাকৈ খাই চাবচোন, কোনোবাই খুব ভাল লাগে। মোৰতো এই বস্তুটো পুৰাই প্ৰিয়। দেখিছেনে? কচু আলু খুব ধুনীয়াকৈ সিজিছে। আচলতে কচু আলু দি দিলে চব্জিকণ অকণ জোলকণ ডাঠ হয়, সেইটো কাৰণে দি দিছোঁ মই। কচু আলু ধুনীয়াকৈ সিজি গ'ল এয়া। আৰু ইয়াত মই এতিয়া নেমু চেপি দিম। নেমুটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই খালি দিওঁ, সেইকাৰণে আমাৰ ল'ৰাই নেমু ভাল পায়। আৰু নেমু দিলে মানে ভেন্দিও বিজল ভাৱটো নাইকিয়া হয়, সেইটো কাৰণে মই এতিয়া নেমু চেপি দিম। আমাৰ আচলতে যিকোনো চব্জিত আমাৰ জলকীয়া দিয়া নহয়। আচলতে ল'ৰাকেইটাই জলকীয়া নাখায়, সেইটো কাৰণে আমি জলকীয়া বেলেগকৈ লৈ লওঁ, নহ'লে চাটনি বনাই লওঁ। সিহঁতৰ কাৰণে যিকোনো চব্জিত জলকীয়া দিয়া নহয়। আপোনালোকে মানে পূৰা কাৰাকৈ জলকীয়া দি টেঙা জ্বলা পূৰা ধুনীয়াকৈ খাব পাৰে। এই চব্জিখন খুব ভাল লাগে, বইলখন। আৰু এনেকৈ খাই চাব। আৰু এতিয়া এইখিনি হৈ গ'ল। মই নমাই মেলি মালিকক ভাত দি আকৌ বেংকলৈ যাব লাগিব। বইল ৰেডি। গিফ্ট কাক দিবা? পাপা হেপী বাৰ্থডে। কাৰ্ডবৰ্ড। মোক কলম আৰু কাৰ্ডবৰ্ড দিবা। আৰু দেউতাক চপল। দেখুৱাই দিয়াচোন।
हैप्पी बर्थडे कहाँ हैप्पी बर्थडे पापा ओ कलम और कार्डबोर्ड मुख दिबले आनिसा दिया थैंक यू धुनिया छोৱালী इमान धुनिया कार्डबोर्ड और कलम दिसे मुख थैंक यू दे बेटी डाঙरले आउ दिबा दे भात पानी खाई मेली मैं गई आहिलुगे बेंकले बेंकत माने अकमान धरुवा काम एटा आছিলে गोटर काम आत्मसहायक गोटर बेंकले गई आहिलु आरु আজি आमार विशेष दिनটো হৈ গ'ল আজি आमार मालिকৰ जन्मदिन हेतु कारणे विशेष दिन বুলি কৈছিলো सेप्टेम्बर माहটো भाद माहটো आमार ভাল दिन বুলি কৈছিলো মোৰ লৰাৰো भाद माहते जन्म হৈছে আৰু দেউতাকো भाद माहते जन्म আজি 2 सेप्टेम्बर দেউতাক जन्म আৰু লৰা 7 सेप्टेम्बर जन्म हेतु कारणे আজি नामघर चाकी এখন দিমগৈ আৰু এতিয়া ৰাতিপুৱা ভাত হাতটো খালোৱে বেংকৰ পৰা গৈ আহিলোগে আৰু এতিয়া মই চাদৰ এখনত দহি বাটিবলৈ দিছিলে এখন আগে দি থৈছিলে সেয়া আধা বাটি থৈছো অলপ আছে আৰু এখন এতিয়া দি থৈ গৈছে 5 सेप्टेम्बर হয়তো চাগে নাচ কৰিব ছোৱালীজনীয়ে হেতু কাৰণে পাটৰ চাদৰ এখন দিছে দহি বাটিবলৈ মই দুটামান কালি ৰাতি বাটি থৈছিলো আৰু আজি বাটিম সবে কৰো গম পাইছেনে পইচা কাৰণে বুলি আৰু কি কৰিবই লাগিব নহয় জানো চাকৰি বাকৰি নাইকিয়া মানুহ কিবা এটা কোম্পানী কৰি থাকিব লাগিব আৰু মই ভাবো কি এনে আমি মহিলাসকলে সময়বিলাক কটাই লাভ নাই আৰু কিছুমান আছে নহয় সকলোৱে নহয় কিন্তু দেই কিছুমান আছে নহয় ঘৰে গৈ কথা পাতি থাকি মেলি সময়বিলাক নষ্ট কৰে মই হেতু খুব বেয়া পাওঁ আৰু এয়া দেখিছেনে এয়া মই চাদৰ দহি বাটিছিলোঁ এয়া বাটি আছোঁ আৰু বাটিম এখন কমপ্লিট কৰি দিব লাগিব আজি পাৰো নোৱাৰো আকৌ তাতে ডান্সৰ ক্লাছো আছে নামঘৰো যাম কিমান কাম অসংখ্য বিজি মানে মই আৰু এয়া দেখিছে এখন পাটৰ চাদৰ আগতে পাটৰ কাপোৰবিলাক ইমান ভাল লাগিছিলে ন এতিয়া আকৌ কি ডিজাইনৰ কাপোৰবিলাক ওলাইছে এইবিলাক লুকাই গৈছে কিন্তু হ'লেও ভাল লাগে এযোৰ হেড বিয়াত পিন্ধিলে কিমান ভাল লাগে বিয়া ড্ৰেছ এযোৰ আৰু মই দহি বাটো আচলতে দলি সূতাই নাবাটো মোৰ কাৰণে গিফ্ট হ'ব দিয়াচোন মই কৈ লওঁ ৰ'বা মই দহি আচলতে দলি গুলিয়ে নাবাটো দলি গুটি কিছুমান এখন দুখন বাটো দলি গুলি যদি মিলি যায় আৰু এতিয়া যিমানখিনি আনি থৈ দিয়া দলি গুলি আছিলে সিমানখিনি এতিয়া কাম চলাই দিম আৰু বেলেগকৈ মই দলি গুলি নহওঁ আজিকালি মই বৰ্ণালী পাটৰ সূতাৰে দহি বাটো এয়া দেখিছেনে এই সূতাটো বেক কেমেৰা কৰি দেখাই দিছোঁ এয়া দেখিলেনে এয়াই বৰ্ণালী পাট হয় মই এইটো সূতা দি বাটো আজিকালি আচলতে দলি গুলিয়ে বাটিলে মানে কি হ'ল দহিটো সোনকালে কোচ খাই যায় বহুত বেয়া দেখে পাছত শেষত একেবাৰে বেয়া দেখেগৈ কোচ খাই যায় হেতু কাৰণে মই বাটো আজিকালি বৰ্ণালী পাটৰ একচাকৈ পাই মই কচাটো আপোনালোকক দেখাই দিম এমুঠিকৈ থাকে 60 টকা নে 70 টকা লয় আৰু এনেকৈ বাটি দিছোঁ দহি বটা কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু দেখাম মই কেনেকৈ বাটিছোঁ সেইটোও দেখাই দিম বাৰু চবৰে বেলেগ ষ্টাইলত বাটে আৰু বেলেগ ধৰণত বাটে মোৰ বটা ধৰণটো বেলেগ আপোনালোকক দেখাম সেইটো আৰু কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব খুব ভাল লাগে এনেকৈ এয়া এনেদৰে মই চাদৰখন লৈ লৈছোঁ টেবুলতে পাৰি পেলাই আৰু কেমেৰা ধৰা যিহেতু কোনো নাই সেইটো কাৰণে মই ষ্টেণ্ডকে লগাই লৈছোঁ এয়া দেখিলেনে মই ইমানটো জোখত সূতাডাল এনেকৈ ভৰাই এয়া 3টা গাঁঠি দিম আপোনালোকৰ ইচ্ছামতে 4-5টা জিও দিব পাৰিব মই 4-5টা দিলে দহিটো অকণমান দীঘল লমি যাব সেইটো কাৰণে মই 3টা গাঁঠি দিছোঁ আৰু এইফালৰ পৰা এনেকৈ সূতা গছ কাটি লৈছোঁ ধুনীয়াকৈ মিলাই কাটি দিলোঁ সমান কৰি আকৌ এতিয়া এই গজে লৈ পেলাই এইফালে সূতাডাল দুইফালে দুটা চাইডৰ সূতা লৈ পেলাই মই ইয়াতো 3টাই গাঁঠি দিম বেছি নিদিওঁ কিন্তু টাইটকৈ দিব লাগিব 3টা গাঁঠি যিহেতু বৰ্ণালী পাটৰ সূতাখিনি অকণমান পিছল হয় সেইটো কাৰণে গাঁঠিটো অকণমান টাইট হ'লে ভাল হয় আৰু সূতাখিনি পিছলি নাহে আৰু এতিয়া দিলোঁ বাঢ়ি থকা সেই সূতাখিনি অকণমান এইফালে আনি আৰু এতিয়া বেজিটো ভৰাই দিম মই ওপৰৰ পৰা আনি কিনি তলৰ ছাইডৰ পৰা বেজিটো উলিয়াই আনিম ইয়াত দেখিলেনে এনেকৈ আপোনালোকে 6-7টামান গাঁঠি দিব পাৰে এনেকৈ এয়া আকৌ মই নিলোঁ তলৰ পৰা ওপৰলৈ উলিয়াই আনিলোঁ এনেকৈ 5টামান টাইটকৈ এইফালে সূতাডাল টানি দিলে টাইট হৈ যায় এয়া এনেকৈ টানি দিব লাগে টাইট হৈ যায় আৰু এনেকৈ টাইটকৈ আপুনি 5-6টা গাঁঠি দি দিব পাৰে তেতিয়া ধুনীয়া হ'ব শকত হ'ব আৰু ইয়াৰ ভিতৰৰ চাইডেদি মই বেজিটো সুমিয়াই সূতাডাল উলিয়াই দিছোঁ যিহেতু এতিয়া সূতাডাল মানে এক্সট্ৰাকৈ ওলাই নাথাকে কিছুমানে এক্সট্ৰাকৈ উলিয়াই থৈ দেখিবলৈ খুব বেয়া লাগে সেইটো কাৰণে এয়া দেখিলেনে কি ধুনীয়া হৈছে দহিকেইটা
এয়া দিনৰ খোৱাৰ কাৰণে কুচিয়া বনাই লৈছোঁ, দেখিছেনে? আৰু আচলতে বেছিকৈ দেখাব নোৱাৰিলোঁ, আলহী আহিলে ঘপককৈ, সেইটো কাৰণে বাকীখিনি দেখাব নোৱাৰিলোঁ। আৰু এখন চাটনি বনাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে লৈছোঁ মই চানা, নৰসিংহ, নেমু টেঙা, ধান জলকীয়া, ৰচুন আৰু ভেদাইলতা। আদা নাই আজি, ভেদাইলতা দি এইখিনি আটাইখিনি পিচি লওঁ, ল'ৰা স্কুলৰ পৰা পাবহি এতিয়া। আৰু এনেদৰে নেমু লগতে দি দিছোঁ, নিমখো দি দিছোঁ, আটাইখিনি পিচি। আৰু আনটো চাইডে ভাত বাঢ়ি ল'লোঁ, এয়া পটাপট খাই লৈছোঁ, যিহেতু নামঘৰলৈ যাব লাগে। কুচিয়া চাটনি আৰু একো নাই, ভেন্দি বইল আছিলে অকণমান ৰাতিপুৱা, সেয়াও লৈ লৈছোঁ। এতিয়া ভাত খাই মেলি ল'ৰা স্কুলৰ পৰা আহি নামঘৰলৈ নাম ল'লে, গোপিনীয়ে নামঘৰলৈ বুলি আহিছোঁ। আৰু মালিকৰ কাৰণে চাকি এগছ জ্বলাওঁগৈ জন্মদিনৰ কাৰণে। আৰু তাৰপাছত আকৌ 4:30টাত ডান্সৰ ক্লাছ আছে। কিমান বিজি আৰু কওকচোন। আৰু বাৰ্থডে একো নাই পতা, আৰু ল'ৰা ছোৱালী বাৰ্থডে পাতোঁতে যায়গৈ, আৰু কি বুঢ়া বাৰ্থডে পাতিম ন। তেন্তে ব'লক নামঘৰ পৰিৱেশ অকণমান দেখাওঁগৈ। সেইদিনাখনি আমি ভাদ মাহৰ শৰাই দিওঁতে ভকতৰ শৰাই আছিলে, বুধবাৰ আৰু দেওবাৰে ভকতৰ কৰে, আৰু বাকীকেইটা দিন গোপিনী, আজি গোপিনী শৰাই। তেন্তে অকণমান পৰিৱেশ দেখুৱাম, আৰু আহি ডান্সৰ ক্লাছ যাব লাগিব। ব'লক নামঘৰ পৰিৱেশ দেখুৱাওঁগৈ। আমি এতিয়া নামঘৰৰ পৰা যাবলৈ ওলাইছোঁ, আৰু আজি ভিডিঅ'টি ইয়াতে সামৰণি মাৰিম। পোনপ্ৰথমবাৰে কোনোবা বন্ধু বান্ধৱীয়ে যদি মোৰ ভিডিঅ'টি চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, জয় আই অসম।